সমস্যাটো ক'ত আছে সে কথা এটা কথা কম যে কংগ্ৰেছ আৰু বিজেপি মানে চাবোন লাইফৰ চাবোন কি হ'ল আগতে আছিলে লাইফৰ চাবোনটো একদম ৰেক্টেংগুলাৰ শ্বেপ এতিয়া অভেল শ্বেপ হৈ গ'ল মানে এতিয়া বিজেপিত যিমান আছে কংগ্ৰেছৰ মানুহে আছে ভৰ্তি পুৰা ভৰ্তি একেটা বস্তু একো ডিফাৰেঞ্চ নাই মই ক'ব বিচাৰিছোঁ আমাৰ বিজেপি প্ৰবক্তাই কৈ গৈছে যে ডেভেলপমেণ্ট হৈছে আমাৰ ইয়াত ডেভেলপমেণ্ট হৈ আছে এটা কথা কম যেতিয়া মানুহৰ পেটত একো নাথাকে কি আমি ৰাস্তা চেলিকিম নেকি মই নিজে মই নিজৰ এক্সাম্পল ল'ব বিচাৰিছোঁ মই 24 টাইমছ ইণ্টাৰভিউ দিছোঁ জব ইণ্টাৰভিউ আজিলৈকে পোৱা নাই কংগ্ৰেছ দিনত 9 বাৰ জব ইণ্টাৰভিউ দিছোঁ তাৰপিছত বিজেপি গভৰ্ণমেণ্ট পিছতে আপোনালোকে চিঞৰি থাকিলে নহয় সঁচা মই নিজৰ কথা কৈছোঁ মই MSc IT পাছ মই চাকৰি পোৱা নাই মই চকীদাৰ পৰ্যন্ত জব মই এপ্লাই কৰিছোঁ মই পোৱা নাই কিন্তু এম আই নট এলিজিবল চকীদাৰ কামো মই এলিজিবল নহয় নেকি এইটো কথা আছে বৰ ডাঙৰ কথা আছে ইয়াত চিঞৰি থাকিলে নহ'ব আপোনালোকে আৰু গম পাব লাগে ইয়াত এইটো মোৰ হাতত এটা কাগজ আছে এইটো অফিচিয়েল কাগজ শুনিব নিবিচাৰে যিদিন শুনিব নালাগে কিন্তু মই কওঁ আপোনালোকে পিছ কথা কয় এইটো কাগজ হ'ল নুমল মমিনৰ কাগজ নুমল মমিন এজন কেণ্ডিডেট বোকাজান সমষ্টিৰ এজন কেণ্ডিডেট ডক্টৰ নুমল মমিনে গভৰ্ণৰ অফ আছামৰ কাৰণে এটা চিঠি প্ৰেৰণ কৰিছে যাত লিখা হৈছে যে আমাৰ ইয়াত কাৰ্বি মানুহে বেলেগ জাতিক the feelings of negligence, state motherly treatment, isolation, second class citizen and outcast. Numal Momine likse tar studio ase. Eto date is 6/5/2018. Ami eto issue raise korisilu. He is a most communal person I have ever seen. He anti-Karbi hoy. And moi I don't know why. একজন anti-Karbi কেণ্ডিডেট কেনেকুৱা আপোনালোকে কেণ্ডিডেট চাবিছে ভেৰি চেমফুল ইয়াত আপোনালোকে ইয়াত কাৰ্বি মানুহ আছে আপোনালোকে অলপ বেয়া পাব লাগিছে ইয়াত ক্লেছৰ কথা মেনশ্যন কৰা আছে যদি আপোনাৰ তাত এইবিলাক কাগজ নাই আমি দিবলৈ আমি সাজু আছোঁ আমি